हेलो फ्रेंड्स की खबर मैं किशोर और आपनालोके चाই আছে কিছু কাটিক গাঁৱলীয়া ল'ৰা ইউটিউব চেনেল তো আজি মানে মোৰ মনটো একদম তামাম ভাল লাগি আছে আৰু কিহৰ কাৰণে ভাল লাগিছে জানেনে আপোনালোকে আজি মানে গুগলে মোলৈ এখন চিঠি পঠিয়ালে আৰু আপোনালোকে জানে সেই চিঠিখন পোৱাৰ পাছত মানে ইউটিউবত আৰু কিবা এটা ল'ব পাৰি আৰু গতিকে আজি মানে মই ভাবি আছিলোঁ কোনদিনা আহে পুৰা ৰৈ আছিলোঁ আৰু আজি ফাইনেলি মই পোষ্ট অফিচত আহি খবৰ ল'লোঁ মানে মোৰ কিবা আহিছে নেকি মানে মই মাজে মাজে আহিয়ে থাকোঁ আহি মানে খবৰ লৈ থাকোঁ কিবা আহিছে নেকি তাৰপিছত আজি ফাইনেলি মই এইখন পাই গ'লো গুগল এডচেন্স চাওক আপোনালোকে এইখন মোক গুগলে মানে ইউটিউবে নহয় গুগলে এইখন মোলৈ পঠিয়াই দিছে আৰু আপোনালোকৰ মৰম ভালপোৱা সকলোবোৰ বুকুত বান্ধি লৈ ধুনীয়াকৈ মই ভিডিঅ' বনাই থাকিবৰ কাৰণে চেষ্টা কৰিম আৰু চাওক আমেৰিকাৰ পৰা মোলৈ এখন চিঠি কিমান দূৰৰ পৰা কিমান জেগা ঘূৰি মোৰ ওচৰ পাইছে আহি গতিকে যদি আপোনালোকে কোনোবা ইউটিউবত ভিডিঅ' বনাইছে আপোনালোকে কেতিয়াও ভাগৰি নাযাব এইখন এদিন আপোনালোকে পাবয়ে গতিকে আপোনালোকে চেষ্টা কৰক চেষ্টাৰ সাধ্য একো নাই মই সেইকাৰণে মই আপোনালোকৰ আগত একদম ভিডিঅ' সদায় মই বনাবৰ কাৰণে চেষ্টা কৰোঁ যিমানখিনি পাৰোঁ মই সদায় ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰোঁ এয়া চাওক আপোনালোকে কি সুন্দৰকৈ ইয়াতে গুগল এডচেন্স বুলি লিখা আছে আৰু ইয়াৰে ভিতৰত এটা কোড নম্বৰ আছে সেই নম্বৰটো ইউটিউবত লগইন কৰাৰ পাছত মানে গুগলত লগইন কৰাৰ পাছত মানে ইয়াৰ পৰা গুগলে কি মানে ইউটিউবৰ পে'মেণ্ট দিয়ে আৰু ফাৰ্ষ্ট পে'মেণ্ট মই আপোনালোকক যেতিয়া পাওঁ তেতিয়া মই আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম হয়তো পে'মেণ্টটো ক'ব নোৱাৰি কিন্তু তথাপিও আপোনালোকক অনুমান হিচাপত কিবা এটা কৈ দিবৰ কাৰণে মই চেষ্টা কৰিম আৰু চাওক আপোনালোকে এইখন নিব আহোঁতেও মানে মই জুমনক লগত লৈ আহিছোঁ কাৰণ জুমন অবিহনে মই ক'তোৱে নাযাওঁ ভিডিঅ' বনাওঁতে প্ৰত্যেকটো ভিডিঅ'ত আপোনালোকে দেখা পাইছে সি নোহোৱাকৈ মানে মই ক'তোৱে নাযাওঁ আজি এডচেন্স নিবৰ কাৰণে আহিছিলোঁ এনেই আৰু খবৰ ল'বৰ কাৰণে আহিছেনে নাই বুলি খবৰ ল'ব আহিছিলোঁ তাতো মানে তাক লৈ আহিছোঁ এইটো চাওক এইটো আহি আছোঁ তাৰ ওচৰত কেনেকুৱা অনুভৱ কওঁ আজি মজা নে ভাল লাগিছে পুৰা ভাল লাগছি এখন বেছি ভাল লাগছি গাইছ ভাল লাগছি দৰঙীয়া ভাষা ভাল লাগছি আমি দৰঙীয়া মানুহ না দৰঙীয়া ভাষা মেইন সেইটো কাৰণে গাইছ এখন পাই একদম বহুত মনটো ভাল লাগছি আৰু কিমান দূৰ ঘূৰি এই আমাৰ গাঁওখন পালে আহি চাওক আজি পাৰ্টি হ'ব আজি মিঠা পান দিব লাগিব বোলে পাৰ্টি জুমনে একদম পুৰা গাড়ী ষ্টাৰ্ট কৰিয়ে দিলা মানে এতিয়া পাৰ্টি লাগে কেৱল পাৰ্টি লাগে মানে মই আচলতে এইখনৰ পৰা এতিয়ালৈ একো পইচা পোৱাই নাই এখন আহিছেহে কিন্তু তাক মানে এতিয়াই পাৰ্টি লাগে তথাপিও মানে মই ভাবিছোঁ আৰু পাণ এটা খুৱাই দিওঁ কাৰণ এতিয়া পইচা পোৱা নাই কিন্তু তথাপিও পাণ এটা খুৱাই দিওঁ আৰু আপোনালোকৰ আগত সদায় ভিডিঅ' বনাই থাকিবৰ কাৰণে চেষ্টা কৰিম চাই থাকিব The next day মই যাব ওলাইছোঁ নৰ্থ গুৱাহাটী আৰু তাতে মানে মোৰ ছাবস্ক্ৰাইবাৰ এজনে মাতিছিল মানে নাগাৰা শিকাবৰ কাৰণে এতিয়া আকৌ তালৈ যাবৰ কাৰণে ওলালোঁ আৰু মোৰ লগত বাও যাব আমাৰ বাকো লৈ যাম আৰু এতিয়া মই বঢ়িয়াকৈ ওলাই ল'লোঁ সেয়া চাওক মই ৰেডি ধুনীয়াকৈ ইয়াতে কেমেৰা লগাই ল'ম অলপমান পাছত এতিয়া নলগাওঁ এয়া গাড়ী চাড়ী লৈ লৈছোঁ আৰু এতিয়া বা আহি আছে এয়া বা আহি গ'ল যাবৰ কাৰণে সাজু গাড়ীত বহি লওঁ তাৰপিছত চাই থাকক আৰু গাইছে এতিয়া পাৰ হ'লোঁ বেজেৰা পাৰ হৈ পিনে মানে সৰুৰ পৰাই আমাৰ এটাই কথা আছিল গুৱাহাটী আহিলে কেৱল পাহাৰ চাব বহুত মন গুৱাহাটী আহিলে মানে আমাৰ পাহাৰ চাবৰ কাৰণে বেছি মন গতিকে এতিয়া আমি একদম পূৰা ওচৰৰ পৰা পাহাৰ দেখা পাইছোঁ আৰু লগতে আনৰ লগত অহাতকৈ নিজে যেতিয়া নিজৰ গাড়ীখন লৈ এনেকুৱা ঠাইত ফুৰিবৰ কাৰণে ওলাই অহা যায় তেতিয়া আচলতে বহুত ধুনীয়া লাগে আৰু লগতে পৰিৱেশটো মোৰ বেছি ভাল লাগিছে কাৰণ দুটা ছাইডত ধুনীয়া পাহাৰ আছে আৰু এই পাহাৰৰ মাজত এটা ধুনীয়া ৰাস্তা আছে এই ৰাস্তাটোৰে গৈ থাকিলে আমি পাই যাম নৰ্থ গুৱাহাটী আৰু বহুত ধুনীয়া গাইজ মোৰ পৰিৱেশটো বহুত ধুনীয়া লাগিছে চাৰিওফালে সেউজীয়া পৰিৱেশ বহুত ধুনীয়া আৰু গাড়ী মানে ইমান এটা হিট নাই আপোনালোকে দেখিছে এই মাজত এই এখন দুখন কেতিয়াবা গাড়ী দেখা পোৱা যায় একদম গাড়ী নাই ধুনীয়াকৈ আমি গৈ আছোঁ আৰু আপোনালোকে মোৰ পৰা নাগাৰা শিকি আছে মই বহুত ভাল পাইছোঁ কাৰণ মই য'তে গৈছোঁ ত'তে মোক কৈছে আচলতে মই বহুত ধুনীয়াকৈ বুজাব পাৰিছোঁ বুলি নাজানো কিমানখিনি বুজাব পাৰিছোঁ আপোনালোকে কিমানখিনি বুজি পাইছে সেইটো নাজানো কিন্তু তথাপিও মই যিমানখিনি পাৰোঁ মই সেইখিনি বুজাই দিবৰ কাৰণে মই যিখিনি পাৰোঁ সেইখিনি দেখাই দিবৰ কাৰণে মই সদায় চেষ্টা কৰিম আপোনালোকক কাৰণ আপোনালোক নহ'লে মই কেতিয়াও ভিডিঅ' বনাই থাকিব নোৱাৰিলোঁ হয় আজি 2 বছৰে মই যিমানখিনি ভিডিঅ' বনাই আছোঁ আপোনালোকৰ কেৱল ছাপোৰ্টত মই এইখিনি ভিডিঅ' বনাবৰ কাৰণে পাৰিছোঁ আৰু কিছু দূৰ গ'লে আমি পাই যাম নৰ্থ গুৱাহাটী আৰু তাত মই নাগাৰা শিকাম তাৰপিছত আহিম আকৌ আমি বায়ে মই আহিছোঁ যিহেতু আৰু আপোনালোকক মই এটা কথা কওঁ মই কম দিনৰ ভিতৰৰ পৰা মানে মই ভিডিঅ' মটো ব্লগিং আৰম্ভ কৰিম ভিডিঅ' বনোৱাৰ কাৰণে আপোনালোকে অলপমান ছাপোৰ্ট কৰিব
আৰু এতিয়া আমি পাই গ'লোঁ, এয়া চাওক আপোনালোকে, মই য'ত নাগাৰা শিকাব আহিছোঁ এইখন ঘৰ তেওঁলোকৰ। এতিয়া ভিতৰলৈ যাওঁ, এয়া চাওক তেওঁলোকৰ এয়া মানে হাৰ্ডৱেৰৰ দোকান আছে, হ'লচেলাৰ দোকান হয়। তাতে এতিয়া আমি অলপমান বহিছোঁ, তাৰপিছত আকৌ মই মানে শিকোৱাৰ আৰম্ভ কৰি দিছোঁ, কাৰণ যিহেতু বেছি এটা সময় নাই, সেইটো কাৰণে শিকোৱাৰ আৰম্ভটো কৰি দিছোঁ। অলপমান আপোনালোকক দেখাম কেনেকুৱাকৈ কি শিকাইছোঁ, অলপমান আপোনালোকক দেখাম বাৰু। আৰু এতিয়া তাৰ পৰা ওলালোঁ আৰু এতিয়া কিবা এটা খাই পিনে আৰু ইয়াৰ পৰা যাওঁ আৰু বাই বাই।